চাংঘৰ আপোনালোকে চাব পাৰে বৰষুণৰ কাৰণে মই ইমান ডাঙৰ পানী আপোনালোকে এইখন গাছৰ পৰা ওলোৱা বস্তু খাই হাই হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ সকলোৱে ভালে আছে চাগে তো ময়ো বহুত ভালে আছোঁ মই আছোঁ বৰ্তমান আমাৰ ঘৰ পিছফালে মানুহ ঘৰ ধুনীয়া তো ইফালে আপোনালোকে চাব পাৰে পুৰা ভিউ পানী কোন আছে আমাৰ ঘৰখন ওচৰতে পিছফালে আছে এখন জিনাৰী নদী আপোনালোকে চাব পাৰে মই আছোঁ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব ভিডিঅ'টো গতিকে ধামাকা হ'বলৈ গৈ আছে আপোনালোকে দেখা পাইছে মানে চাংঘৰ বনাইছে মই আজি ফাৰ্ষ্ট টাইম দেখা পালোঁ যিহেতু গাইছ বহুত ধামাকা মানে বৰষুণ নেৰানে পৰা মানে বহুত বৰষুণ পৰি আছে এইখন হৈছে চাংঘৰ আপোনালোকে চাব পাৰে বৰষুণৰ কাৰণে মই ইমান ডাঙৰ ছাতা লৈ আনিলোঁ তো আপোনালোকে চাগে এইখন ইমান ডাঙৰ ছাতা আপোনালোকে চাগে দেখা পোৱা নাই আচ্ছা যিখন চাংঘৰ কথা কৈছোঁ এইখনে হৈছে চাংঘৰখন চাব পাৰে তো এনেকৈ মানে খোজকাঢ়ি যাই আছোঁ ইফালে আপোনালোকে চাব পাইছে নদীখন চাংঘৰখন মই ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকে চাওক এইখনে হৈছে চাংঘৰ আৰু ইফালে দেখা পাইছে ধুনীয়াকৈ মানে দুটা নাও আছে গাইছ এইবোৰ গাছৰ পৰা ওলাইছে তো এইবোৰ মানে বহুত ডাঙৰ হৈ গ'ল আপোনালোকে চাব পাৰে গাছৰ পৰা ওলোৱা বস্তু তো আপোনালোকে এইখন গাছৰ পৰা ওলোৱা বস্তু খাই না নাখায় তো কমেণ্ট কৰি জনাই দিব একবাৰমান তো ইয়াত বহুত ওলাইছে তো একবাৰ খাই না নাখায় তো কমেণ্ট কৰি জনাই দিব তো গাইছ যিহেতু বহুত বৰষুণ দি আছে আমাৰ গৰুগিলাও মানে বাহিৰত মানে ঘাঁহ খাবলৈ পোৱা যিহেতু চিন্তা লাগি আছে গাই ৰাতিপুৱাৰ পৰা মানে একো খাব পৰা নাই বহুত চিন্তা লাগি আছে এখন আছে এটা মোৰ বাবু এখন বাবু চনা দুই সপ্তাহমান হ'ল বাবু চনাটো ডাঙৰে হৈ আছে চাগে বাবু চনা ধৰিব দেই এখন আছে মা তাৰ মা বাবু চনাৰ মা না তো ঘাঁহ খাব পৰা নাই ইয়াতে ভাত দিছিল তো ভাত খাই আছে অলপমান তো বহুত অৱস্থা বেয়া মানে মানে মোক দেখা পাই মানে পুৰা মোক ধৰিব দিয়ে নাই বগা বাবুজনীক মৰম লাগে বেছি মৰম ইয়াৰ চাহত